everyone, welcome back to my channel Rashi Vibes. আজি আমাৰ ওচৰৰ বিষ্ণু মন্দিৰ হৰাই দিছে মন্দিৰলৈ গৈ আছো বহুত দেৰি হ'ল ৰাতিপুৱা বেলেগ কাম এটা আছিলে মা দেউতা তাতে আছে গৈ এতিয়া মই যাওঁ বা আৰু ভণ্টি মামা ঘৰ ভণ্টি আছে তাইও আহি থাকিব ঠিক আছে পিছত লগ পাই আছো ইমানহে দূৰ হৌৱা দেখি আছে চাগে মন্দিৰভাগ সেইকাৰণে দৌৰিলে পায়গৈ আৰু পাই গ'লোহি আজি বতৰটো বহুত ভাল বতাহ মাৰি আছে বাই বাই মন্দিৰ ৰুমাই ধৰি ভাল নালাগে বাই বাই পোনে পোনে আমাৰ আসন ভাগ ওলাই আছে মন্দিৰৰ কিটচেনত মন্দিৰৰ পাকঘৰ এয়া চাহ পাতি থোৱা আছে চচপেনত পানী উতলাই আছে চাহ বনাবলৈ এইবিলাক সঁজুলি বাতি আৰু ইয়াত যদি চুজি পায়স কোনোবা দিনা শৰাই থাকিলে কোনোবাই আগবঢ়ায় তেতিয়া ইয়াত বনোৱা হয় আৰু জলপান হ'লে আলু বইল কৰা হয় মন্দিৰত বাতিত চাহ খোৱাৰ মজাই বেলেগ এয়া আমাৰ বৰমা আমি আই বুলি কওঁ আই আদা গুচাই আছে আৰু সেয়া নাতি মোৰ ভতিজা আইনী কাকু বাৰ্থডে গাৰ্ল আজি কাকুৰ বাৰ্থডে আমি প্ৰথম সেৱা কৰি এতিয়া ঘৰলৈ যাওঁ কিবা এটা খাই আহোঁ লঘু আহাৰ বেলেগ গাইজ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ ভিডিঅ'টো কেনেকৈ জনাবলৈ নাপাহৰিব আছিলে অন্য এদিন আহিম এটা সুন্দৰ ভিডিঅ'ৰ সৈতে বাই